হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৰে খবৰ ভাল, সকলো ভালে কুশলে আছে। আজি ভিডিঅ'টো একেবাৰে মৰ্ণিং টাইমৰ পৰা আৰম্ভ কৰিছোঁ। ৰাতিপুৱা চাহকাপ খাবলৈ ভাবিলোঁ পিঠাকে বনাওঁ, সেইবুলি ভাবি এয়া কিটচেনৰ ফালে সোমালোঁ। আটা, পিঁয়াজ আৰু ঢেকীয়া শাক এনেদৰে দি বোলো পিঠাকে বনাওঁ। আৰু এয়া পিঠা বনাবৰ কাৰণে ৰেডি কৰি ল'লোঁ। এইদৰে ৰাতিপুৱা কেতিয়াবা বিস্কুট খাব মন নাযায়, সেইকাৰণে আজি পিঠাকে বনালোঁ। এইফালে চাহো লগতে তুলি দিছোঁ, তেতিয়া অকণমান লৰালৰিকৈ হয়। দুইফালে দুইটা কাম চলি থাকিলে ভাল হয়। এয়া চাহো ৰেডি হৈ গৈছে। লাল চাহকে কৰিছোঁ। ৰাতিপুৱাই লাল চাহ চেনি দিয়াকৈ খোৱা হয় আমাৰ। আৰু এইফালে মা বহি আছে, মাৰ কাৰণে এয়া চাহ মই লৈ আহিলোঁ। এতিয়া প্ৰায় সময় 8টামান বাজিয়ে গৈছে আৰু ভাতৰ যোগাৰ কৰিব টাইমেই হৈ গ'ল। আৰু এইফালে মই মাক চাহকাপ দি লৈছোঁ, তাৰপিছতে ভাতৰ যোগাৰত অকণমান লাগি দিম, মাক অকণমান সহায় কৰি দিম। এইফালে আজি লৈ আহিছিলে অকণমান মাছ, এয়া মাছ দাইল বনাম ভাবিছোঁ। আৰু পাপাই অকণমান ফ্ৰাই কৰিবৰ কাৰণেও কৈছে। এয়া ভালদৰে নিমখ দি লৈছোঁ, এইফালে হালধিও দি লৈছোঁ। এয়া মাছখিনি অকণমান ফ্ৰাই কৰি লওঁ ভাবিছোঁ। এইদৰে ফ্ৰাই কৰিবলৈ মোৰ ভয় লাগে, মানে কি হয় বৰ বেছিকৈ ফুটে যে, সেইকাৰণে বৰ দিগদাৰি পাওঁ। ইফালে কুকাৰটোত দাইল আৰু কোমোৰা তুলি লৈছোঁ। দাইল, কোমোৰা, মাছ এনেকৈ দাইল বনাম ভাবিছোঁ। আৰু দেখিছেনে বাৰু, এইপিনে ফুটি মানে চিটিকনি পৰি গ'লে, ভাগ্য ভাল গাত নপৰিলে। আৰু এইখিনি মাছখিনি ফ্ৰাই কৰা হৈয়ে গৈছে। আৰু এইফালে দাইলো হুইচেল আহিয়ে গ'ল, ৰেডিয়ে হৈ যাব এতিয়া দাইলখিনি বইল হোৱা। একাপমান কুহুমীয়া গৰম পানী এইদৰে দি দিছোঁ, তেতিয়া মানে নুফুটে আৰু সেইকাৰণে পানী অকণমান দি দিলোঁ। আৰু ইয়াতে অকণমান নেমু টেঙা চেপি দিম। কোমোৰাৰ লগত অকণমান নেমু টেঙা চেপি দিলে ইয়াৰ সোৱাদটো বৰ বেছি ধুনীয়া আহে। দুইটা টেঙা হ'লেও মানে বৰ ধুনীয়া এটা সোৱাদ আহে, সেইকাৰণে মই 2 পিচ নেমু টেঙা চেপি দিছোঁ। ধুনীয়া গোন্ধ এটাও আহে, কালাৰটোও ভাল হয় আৰু খাবলৈও ভাল লাগে। সেইকাৰণে এই অকণমান নেমু টেঙা 2 পিচ মানে চেপি দিছোঁ। তাৰপিছতে মেথি গুটি দিহে তেল মৰা হৈছে দেই। এইভাগে পিঁয়াজ দিয়া নাই, আজি মেথি গুটি এনেকৈ দি তেল মাৰিছোঁ। এখন হাতে ভিডিঅ' কৰি আছোঁ যে, সেইকাৰণে অকণমান কেমেৰাটো কপি গৈছে। এতিয়া ঢাকোন এখনেৰে অকণমান সময় ঢাক মাৰি দিম, ভালদৰে মাছখিনি সিজিবৰ কাৰণে। তাৰপিছতে ইয়াতে দাইলখিনি এড কৰা হ'ব। এয়া মই প্ৰায় 2-3 মিনিটমান এইদৰে ঢাকোনখন দি ৰাখিলোঁ। তাৰপিছতে এতিয়া দাইল আৰু কোমোৰাখিনি এতিয়া মই ইয়াতে এড কৰি দিছোঁ। ইয়াত দাইলখিনি ধুনীয়াকৈ উতল আহিবলৈ ল'লেই পাপাই অকণমান মাছ ফ্ৰাই কৰিবলৈ গৈছিলে, কিন্তু আজি ইমানেই এলাহ লাগিছে ফ্ৰাই নকৰিলে, দাইলতে দি দিলোঁ। অকণমান চাটনি বনাম, পাপৰ আছে, বছ ইমানেই। আজি একদম এলেহুৱা ভাতৰ থালি এখন হৈ যাব। এইফালে আজি দুপৰীয়া ইমান গৰম পৰিছে, ভিতৰত থাকিব মন যোৱা নাই। ফেনৰ হাৱাখিনিও বহুত বেছি গৰম আহিছে, সেইকাৰণে অকণমান ওলাই আহিলোঁ। আমাৰ এইফালে দেখিছেনে বাৰু, ইমান ধুনীয়া গছ গছনি আছে, বৰ ধুনীয়া বতাহ মাৰি আছে। ইয়াতে মূঢ়া দুটা লৈ আহিছোঁ, মা মই বা অকণমান বহিম। এয়া অকণমান তাৰো লোকেশ্যনটো আপোনালোকক দেখাই দিছোঁ। এটা বৰ ধুনীয়া লোকেশ্যন, চাৰিওফালে সেউজীয়া গছ গছনি, এইফালে পানীৰ পৰা একদম বৰ ধুনীয়া ঠাণ্ডা বতাহ আহে। যেতিয়া বতাহ মাৰি নাই, পানীৰ পৰা বৰ ধুনীয়া ঠাণ্ডা বতাহ আহে নহয় জানো। ইয়াতে অকণমান বহিম, প্ৰায় 1-1.5 ঘণ্টামান ইয়াতে আজি কটাম। ভাল লাগে এইদৰে অকণমান বাহিৰত বহি, অকল ভিতৰত থকাতকৈ, নহয় জানো। এইফালে আইচক্ৰীম নিয়া দাদা এজন আহিলে, তেওঁক লগ পালোঁ, ভালেই হ'ল, অকণমান ঠাণ্ডা হৈ ল'ব পাৰিম। এইফালে কিনি ল'লোঁ নহয় আইচক্ৰীম দুটামান। তাৰপিছতে এয়া খাই লওঁ, তেতিয়া অকণমান ভাল লাগিব, ঠাণ্ডা ঠাণ্ডা লাগিব। এতিয়া সময় প্ৰায় 5টামান বাজিলে, আৰু অকণমান যিহেতু ঠাণ্ডা পৰিছে, সেইকাৰণে বায়ে লৰালৰিকৈ কৰিবলগীয়া কামকেইটা কৰি ল'লে। আৰু মানে ফুল দুজোপামান ৰুম বুলি ভাবিছিলে, মানে পাতফুল মানে, আৰু সেই পাতফুল দুজোপামানো ৰোৱা হ'ল। এই আবেলি সময়কণ মোৰ একেবাৰে প্ৰিয়, মানে ঠাণ্ডা হৈ যায় অকণমান বতৰটো, সেইকাৰণে ভাল লাগে। আৰু মোৰো কৰিবলগীয়া কাম বহুতকেইটা আছিলে, কৰি মেলি আজৰি হ'লোঁ। অকণমান এতিয়া বহিছোঁ এইডোখৰতে, আৰু তাইও কৰিবলগীয়া কামকেইটা লৰালৰিকৈ কৰি লৈছে অকণমান ঠাণ্ডা পাওঁতে। আৰু এইফালে ফুল দুজোপামান, সেই ফুলকেইজোপা ৰুই ল'লে। তাৰপিছতে এয়া গধূলি সময়ত কি খাওঁ কি বওঁ লাগে কেতিয়াবা, সেইকাৰণে এইপিনে ডিম আছিলে, এয়া ডিম এনেদৰে বনাইছোঁ। এইদৰে বনালে বায়ে খাই ভাল পায়, সেইকাৰণে আজি এনেদৰে বনাইছোঁ। ডিমকেইটা বনাই হৈছেহে, আৰু এইপিনে পাপাই এফালে গৈছিলে, আৰু এইফালে লৈ আহিছে কেইটামান বন। এতিয়া চাহ আৰু বনকে খাওঁ বুলি ভাবিছোঁ। এনেকুৱা যদি মোৰ ব্লগসমূহ চাই ভাল পায়, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজি যদি ভিডিঅ'টো ভাল পায়, নিশ্চয় লাইক এটা কৰি দিব। আজিলৈ আহিছোঁ দেই, নমস্কাৰ।